গুৰুত্বপূৰ্ণ অংশ প্ৰশ্নোত্তৰ কিতাপ আৰু তাত অংশগ্ৰহণ কৰিবলৈ আমাৰ আটাইকেইগৰাকী প্ৰতিযোগী আহি ইতিমধ্যে মঞ্চত সাজু হৈছে। আমি সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ সম্পাদক অনুজ কুমাৰ বিষয়াদেৱক মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু অন্তৰাবালৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। সকলোৰে বুকুবিলাক নিশ্চয় ধপধপাইছে। ভয় কৰিবলগীয়া একো নাই, সুন্দৰকৈ সকলোৱে অংশগ্ৰহণ কৰক। ক্ৰমিক নম্বৰ 1 প্ৰত্যেকে দুটাকৈ প্ৰশ্ন উঠাব। ভয় লাগিছে? আৰু এটা দুটা ক'ব লাগিব নহয়, আৰু এটা লৈ লোৱা, একেবাৰে লৈ লোৱা, আৰু এটা লোৱা। বাছ আহা, পিছুৱাই আহা। বিচাৰকৰ নম্বৰ 5। প্ৰশ্ন নমস্কাৰ, মোৰ ভাগত পৰিছে ভুতুলি কোন ৰখীয়াৰ বাদ্য বুলিও কোৱা হয়? উত্তৰটো দিব পাৰিবানে? ভুতুলিটো আমি বজাওঁ নহয় জানো, এইটো নাচনীৰ বাদ্যযন্ত্ৰ নহয়নে? নাচনী তেতিয়া নাচে, বা নাচনীগৰাকীয়েও বিহুৱতীগৰাকীয়েও সুতুলি বজায় আৰু বিহুৱাজনেও বজায়। সুতুলি অকল বাদ্যযন্ত্ৰটো নাচোঁতেও ব্যৱহাৰ নহয়, গতিকে সুতুলিটো আৰু কিহত ব্যৱহাৰ হয় ক'ব পাৰিবানে? আমি চাগে বেছি সময় দিব নোৱাৰিম নহয়নে? হয়, গৰু ৰখীয়াৰ একদম শুদ্ধ উত্তৰ দিছা, কিন্তু শুদ্ধ হৈছে, কিন্তু অলপ চিন্তা কৰিবলগীয়া হ'ল নহয় জানো? যিয়ে নহওক মনত পৰিলে তোমালৈ অশেষ ধন্যবাদ আৰু বিহুৰ শুভেচ্ছা জনালোঁ। আৰু বহুত মানে মৰম লগা নাচনী আমাৰ। ধন্যবাদ বাইদেউ। আমি 2 নম্বৰ প্ৰশ্নটো তেখেতক পঢ়ি দিবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয়টি প্ৰশ্ন হৈছে, প্ৰথম মঞ্চ বিহু কোন চনত আৰু ক'ত অনুষ্ঠিত কৰা হৈছে? এইটো প্ৰশ্ন ময়ে তোমালৈ আগবঢ়াই দিছোঁ। হয়, অলপ চিন্তা কৰা, অলপ সময় দিছোঁ তোমাক। একদম সহজ, অকণমান আগেই ঘোষকগৰাকীয়ে কৈও গৈছিলে। ক্লাছ 12 ষ্টুডেণ্টে জানো, মই জানো বাইদেউ পাহৰিছোঁ। মই জানো নাৰ্ভাছ হৈছা নেকি? পাহৰি গ'লা 1952 চনত আৰু এইখনেই মঞ্চ
এইখনি মঞ্চ 1952 চনত 1952 সকলোৱে মনত ৰাখিব বুলি আশা ৰাখিলোঁ ধন্যবাদ এতিয়া এক দিব নোৱাৰিব আমি ক্ৰমিক নম্বৰ 1 ধন্যবাদ জনাইছোঁ আৰু আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ ক্ৰমিক নম্বৰ 2 চেঞ্চুৰী পাৰে আৰু দেই এয়া ক্ৰমিক নম্বৰ 2 অতি ভয় ভয় দাঙি লৈছে দুটাকৈ প্ৰশ্ন নমস্কাৰ বিচাৰক মণ্ডলী বিচাৰকৰ নম্বৰ 5 আজি বাইদেউ আপোনাৰেই দিন নেকি একদম দিন যেনে লাগিছে তাকে নমস্কাৰ বাইদেউ মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে ঢোলৰ খোলাটো কি গছৰ পৰা তৈয়াৰ কৰা হয় কঁঠাল গছৰ পৰা তৈয়াৰ কৰা হয় কঁঠাল গছ যদি নাথাকে তেতিয়াহ'লে আৰু কি গছৰ পৰা ল'বা উত্তৰটো শুদ্ধ হৈছে কঁঠাল গছৰ পৰাও বনায় আৰু আম গছৰ পৰাও বনায় দেই ধন্যবাদ বাইদেউ চেছ কৰিব পৰা নাই সুতুলি কি মাটিৰে বনায় সুতুলি কমাৰণী মাটি দি বনায় আমাৰ কেঁচা ঘৰবোৰ বনাওঁতে যেতিয়া তাত এটা পোকে বাঁহ লয় সেই পোকটোৰ নাম এই হৈছে পোকটো কি নাম কমাৰণী পোক উই পোক বুলিও কয় নহয় হয় জানো হয় হয় সেই পোকটো দি সুতুলি সজা হয় শুদ্ধ উত্তৰ দিছা Come on! বহুত বহুত গৰম আৰু শুভেচ্ছা জনালোঁ ধন্যবাদ বাইদেউ ধন্যবাদ এইবাৰ Seriously. ক্ৰমিক নম্বৰ 3 ভাল লাগিছে ছাৰ বহুত ভাল লাগিছে ভাগ্য ভাল আছে দেই অঁ পূৰা এয়া ভগৱানক চিন্তা কৰি দুয়োটা প্ৰশ্ন মুকলি কৰিছে ক্ৰমিক নম্বৰ 3 এইবাৰ বিচাৰক নম্বৰ 4 নমস্কাৰ বিচাৰক মণ্ডলী ইয়াৰ উপস্থিত সমূহ ৰাজ্যৰ বিচাৰক মণ্ডলীলৈ মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি মোৰ ভাগত পৰা প্ৰথম প্ৰশ্নটি হৈছে এখনতকৈ অধিক নদীৰ নাম উল্লেখ থকা এটি যোজনা গাই দিয়ক আৰু বিচাৰক হৈছে গায়ত্ৰী কুমাৰ বাইদেউ বিহুন এইটো নে কিবা আছিলে তোমাৰ বেষ্টফ্ৰেণ্ড নহয় আগতে আপুনি এটা যিটো পঢ়িলে সেইটো বৰ্ণদি আছে দ্বিতীয় প্ৰশ্নটি হৈছে ফুলক লৈ এফাকি বিহু বিচাৰক নম্বৰ হৈছে 3 ৰঙা নদী আৰু ছেকেণ্ড কুৱেশ্যনটো কি ক'লে শুনিলোঁ নহয় ধনৰ মাতে
সকলোৰে পৰা আজাদে ডাঙৰকৈ হাত চাপৰি বিচাৰিছোঁ খুব সুন্দৰকৈ দুটা গীত তেওঁ পৰিৱেশন কৰিলে কিন্তু এইবাৰ শ্ৰীশ্ৰী জিন্দাবাদ। ক্ৰমিক নম্বৰ 4 চিৰুশ্ৰী জিন্দাবাদ। ক্ৰমিক নম্বৰ 4 দুটাকৈ টিকেট উঠাই লৈছে নমস্কাৰ বিচাৰক মণ্ডলী তথা উপস্থিত ৰাইজলৈ মই আৰু মোৰ দলটোৰ ফালৰ পৰা ৰঙালী বিহু ওলগ জনাইছোঁ। বিচাৰক নম্বৰ 3 বেয়া নাৰ্ভাছ মাৰিছে। শাকক লৈ এফাকি বিহু নাম কি শাক? শাক শাক এবাৰ দ্বিতীয় প্ৰশ্ন বিহুৰ এটি বুৰঞ্জীমূলক যোজনা গাব লাগে গায়ত্ৰী বাইদেউ পাৰিব? কামান সংগীতা। বৰহম ধৰি ৰঙেৰে জুৰি বোলালো ঐ যে তোকাৰে বোলালো ইয়াই বৈ দিয়া মুগাৰী হাক মিয় প্ৰশ্নটো কৰিছিলে বিহু এটি বুৰঞ্জীমূলক যোজনা নহয় জানো হয়নে বুৰঞ্জীমূলক যোজনা বুৰঞ্জীমূলক ইয়াত বুৰঞ্জীমূলক বুলি ক'লে কিছুমান কথা আহি পৰে ধৰক বুৰঞ্জী মানে কি ধৰক আপুনি বুজি পাইছেতো ন আজিকালি আকৌ অকণমান দিগদাৰ গতিকে আমি একদম বুৰঞ্জীমূলক হ'ব লাগিব ধৰক তাত আপুনি গাইছে বৰহম ধৰি হয়নে নহয় তাঁতশালক লৈ যাব দিছে মই সেইটো কথা কোৱা নাই মই বুৰঞ্জীমূলক যোজনাৰ কথা কৈছোঁ যোজনা গাই দিওঁ নেকি বাৰু মই বাইদেউ কি কয় মই অলপমান চিন্তা কৰিলোঁ মানে কালি আপুনি উত্তৰ দিলেই যিহেতু আৰু এবাৰ চাকৈ আমি দিয়া নহ'ব উদ্যোক্তাসকলেও কৈছে গতিকে মই গাই দিছোঁ ৰংঘৰ কাৰেংঘৰ ভেকুৰী লাগি ধন্যবাদ এইবাৰ ক্ৰমিক নম্বৰ কিমান 5 আহা এই একেবাৰে বেয়া। ইয়াৰ ক্ৰমিক নম্বৰ 5 তেওঁ দুটাকৈ প্ৰশ্ন বুটলি লৈছে আৰু প্ৰথম প্ৰশ্নটো আমি পাঠ কৰিবলৈ জনাইছোঁ নমস্কাৰ পোনপ্ৰথমে শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী সমূহ বিহুভূমি ৰাইজ আৰু বিহু কমিটিৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা মোৰ দলটোৰ ফালৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিচাৰক মণ্ডলী
মোৰ ভাগত আহি পৰা প্ৰশ্নটো হৈছে অসমীয়া বিহু নাচক মঞ্চত প্ৰথম কোনে অৱতীৰ্ণ কৰাইছিল? We are missing Barkhaba. Barkhaba, where are you? বিচাৰক নম্বৰ 2 এই প্ৰশ্নটো ময়ে সুধিছোঁ আপোনাক আপোনাৰ অবিহনে গুৱাহাটী লতাশিলৰ বিহু নজমাই দেই বৰখাবা। We are missing you. মঞ্চ বিহু 1952 চনত ৰাধা গোবিন্দ বৰুৱাই মঞ্চ বিহু দ্বিতীয় প্ৰশ্ন দিছোঁ এইটো কথা মিক্স কিয় কৰিছে? পাহাৰী যিটো কৈছে নোৱাৰিলে দ্বিতীয় প্ৰশ্নটো হৈছে বহাগ বিহুৱে কিহৰ আগমনত বসন্ত জনাই বহাগ বিহুৱে কিহৰ আগমনত সূচনা কৰে? বসন্ত হয় এই প্ৰশ্নটো মোৰেই হয় বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? বসন্ত নেকি? বসন্ত নহয় জানো? বহাগ বিহুৱে বসন্ত ঋতু আগমন কৰে। বহাগ মানে বসন্ত হয় বহাগ কিহৰ আগমনৰ সূচনা কৰে? নহ'ল প্ৰশ্নটো বুজি পোৱাত অকণমান অসুবিধা হৈছে অলপ বুজাই দিব নেকি বাৰু? বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? যদি মই ক'ম নে? নহয় প্ৰশ্নটো মই চেষ্টা কৰিম ক'বলৈ। বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? বহাগ মানে আমাৰ বহাগ বিহুৱে আপুনি একদম ওচৰতে আছে অলপ মনত পেলাওকচোন বসন্ত ঋতু আগমন কৰে কৈছিলোঁ। বহাগ বিহুৱে আমাৰ অসমীয়াৰ ডেকা গাভৰুৰ অসমীয়া ডেকা গাভৰুৰ যি আমাৰ সংস্কৃতি যি আমাৰ বিহুৱে একেবাৰে সহজ হয় বিহুৱে আমাৰ অসমীয়াৰ দেহ মনত পাৰিবনে মই ক'ম? অকণমান চেষ্টা কৰিছোঁ বাইদেউ। বসন্ত কালৰ আগমন কৰে। বহাগ মানে বসন্ত অঁ হয় গছ গছনিয়ে নপাত সলায় কুলি কেতেকীয়ে মাতত আমাৰ বিহু বহুত সময় হৈ গ'ল হয় বাইদেউ মই কৈ দিছোঁ হয় বহাগ বিহুৱে নতুন বছৰৰ আগমন কৰে ধন্যবাদ বাইদেউ। ধন্যবাদ জনাইছোঁ। আমি শুদ্ধ এতিয়া আমাৰ ক্ৰমিক নম্বৰ 6 এয়া আগবাঢ়িছে দুটাকৈ প্ৰশ্ন তেওঁ উঠাই ল'বলৈ। এয়া ক্ৰমিক নম্বৰ 6 প্ৰথমতে উপস্থিত ৰাইজ আৰু লগতে গুৱাহাটী বিহু সন্মিলনৰ উদ্যোক্তা সমিতি আৰু লগতে মোৰ লগতে মঞ্চত উপস্থিত থকা প্ৰতিযোগীসকলক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ মোৰ আৰু লগতে মোৰ দলটিৰ তৰফৰ পৰা জনালোঁ। বিচাৰক নম্বৰ 5 ফুলৰ নামেৰে এবিধ চৰাই নাম কি? কপৌ ফুল আৰু কপৌ চৰাই আছে আৰু জানিবা কি কৈছে? 5 নম্বৰ পৰা ইয়াতে আছে অঁ হয় কপৌ চৰাই কপৌ ফুল আৰু কোৱাচোন আৰু কেতেকী কেতেকী শুদ্ধ ধন্যবাদ। বঢ়িয়া মোৰ দ্বিতীয়টো প্ৰশ্ন গায়ত্ৰী কোঁৱৰ বাইদেৱে লিখি দিছে। মুকুট পিন্ধাৰ পিছত সময়ছোৱাত অৰ্থাৎ ভৱিষ্যতে এগৰাকী সম্ৰাজ্ঞীৰ দায়িত্ব কেনেকৈ
কেনেকৈ ল'ব পাৰে আচলতে খুব এটা ভাল প্ৰশ্ন মই সদায় ভাবি থাকোঁ সম্ৰাজ্ঞীক এই প্ৰশ্নটো কিয় উত্থাপন নকৰে আজি মোৰ এইটো সুযোগ যে মই এষাৰ কথা ক'ব পাৰিছোঁ বিহু সম্ৰাজ্ঞী মুকুটটো পিন্ধাই দিয়াৰ লগতে বিহু সম্ৰাজ্ঞীজনীৰ দায়িত্ব বা শিক্ষা কমি নাযায় মই ভাবোঁ বিহু সম্ৰাজ্ঞীগৰাকীৰ দায়িত্ব দুগুণে বাঢ়ি যায় অসমৰ ৰীতি নীতি কথাৰ লগতে অসমৰ বিহুতে কেনেকৈনো বিশ্ব দৰবাৰলৈ লৈ যাব পাৰে আজি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডেই হওক বা নিজববীয়াকৈ আৰু অন্য চেষ্টা কৰি পিনে কেনেকৈ আমাৰ বিহুটোক বিশ্ব দৰবাৰত উত্থাপন কৰিব পাৰে সেইটো তেওঁৰ লক্ষ্য হ'ব লাগে যিটো মোৰ এটা লক্ষ্য মই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ আৰু মই এই উদ্দেশ্যটো লৈয়ে মই দিল্লী বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ যাতে মই এদিন বিহু সম্ৰাজ্ঞী হোৱাৰ লগতে আশা আছে এদিন হ'ম বুলি কেতিয়া হয় নাজানো সেই দিনটো কিন্তু বিহুটোক লৈ কৰিবলৈ বহুতখিনি আশা আছে আৰু তাৰ লগতে হয় এইখিনি কেৱল কথাই নহয় বিহুটো আমি কেনেকৈ নৱপ্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ সেইটো এগৰাকী বিহু সম্ৰাজ্ঞীৰ দায়িত্ব হৈ পৰে আৰু তাৰ লগতে আমি জানো যে লছ অফ কালচাৰ ইজ লছ অফ আইডেণ্টিটি গতিকে আমাৰ সংস্কৃতিতে আছে কৃষ্টি আছে বাবে আমি আছোঁ আৰু বিহু ধন্যবাদ পালেনে ধন্যবাদ নিমিষা আমি সকলোকে আচলতে এনেকুৱা নহয় এখন মঞ্চত আমি নাচিছোঁ বুলিয়ে যে আমি কাৰোবাক চিনি নাপাওঁ আমি সকলো বিহুৱা বিহুৱতীসকলকেই আমাৰ পৰিচিত সকলোৱে যিহেতু আমি অসমত থাকোঁ এনেকুৱা নহয় যে আমি কাৰোবাক চিনি নাপাওঁ বা প্ৰতিযোগিতাত মই আজি বিচাৰকাৰখনত বহিছোঁ বুলি মই আনক কাৰোবাক চিনি পালেও যে মই মুখখন ঘূৰাই দিম সেইটো মানসিকতা মোৰ নাই মই যিদৰে এতিয়া এগৰাকী ক্ৰমিক নম্বৰ কিবা এটা আছিলে মই নামটো ক'লোঁ কথাটো কৈছোঁ আমাৰ সকলোৱে চিনাকি তাৰ মাজত মই এই প্ৰশ্নটো আচলতে মই সকলোকে সুধিব বিচাৰিছিলোঁ যে এগৰাকী বিহু সম্ৰাজ্ঞী যেতিয়া হোৱা যায় গতিকে তেওঁৰ দায়িত্বটো কি থাকে এষাৰি যদি পোনপটীয়া বাক্যত মই ক'বলৈ বিচাৰোঁ কাৰণ আমাৰ অসমীয়াৰ বিহুটো হ'ল আৱেগ আপুনি এতিয়া কৈ গ'ল যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ সেইটো সেইদিনা হয়তো সকলোৰে অলপ হ'লেও চকু পানী ওলাইছে আৱেগতেই আনন্দ আচলতে মই ভাবোঁ এগৰাকী যেতিয়া সম্ৰাজ্ঞীয়ে খিতাপ অৰ্জন কৰে বা শিৰত যেতিয়া মুকুটটো দিয়ে ইমানেই দায়িত্ব বাঢ়ে যে এগৰাকী কন্যা প্ৰথমে নিজৰ মাকৰ শিশু হৈ থাকে কন্যা তাৰপিছত গাভৰু হয় তাৰপিছত কাৰোবাৰ পত্নী হয় তাৰপিছত মাতৃ হয় এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি যিটো দায়িত্ব মই ভাবোঁ যে আমাৰ অসমীয়াৰ যিটো বিহু আমাৰ তেজত আছে এগৰাকী সম্ৰাজ্ঞীয়ে যেতিয়া খিতাপ অৰ্জন কৰে ঠিক সেই মাতৃৰ দৰে বিহুটোক প্ৰতিটো সময়ত কিদৰে শুদ্ধভাৱে প্ৰতিজনৰে মনত উদয় কৰিব পাৰোঁ সেইটো চেষ্টা হ'ব লাগে মই সেইদৰে ভাবোঁ আৰু আপোনালোক সকলোকে মই আচলতে এই প্ৰশ্নটো কৰিব বিচাৰিছিলোঁ সময়ৰ নাটনিৰ বাবে বা আমাৰ উদ্যোক্তাসকলে সময়ৰ সেইখিনি হয়তো আমাক সুবিধা নিদিয়ে ইয়াৰ মাজত সেই প্ৰশ্নটো আপোনাৰ তাত পৰি গ'ল কিন্তু আপোনাক আৰু এটা প্ৰশ্ন মই বিহুৰ অকণমান আপুনি আগুৱাই আহিব নেকি বাৰু হয়তো এনেকুৱা মানসিকতাও থাকিব পাৰে যে এইটো বিহুৰ প্ৰশ্নই নহ'ল হয় বহুতৰ সেইটো হ'ব পাৰে মই আমাৰ শ্ৰদ্ধাৰ অনুজদাক এবাৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মই তেখেতক আৰু এটা প্ৰশ্ন কৰিব পাৰিম নেকি কাৰণ হয়তো কি কয় আপুনি খোপাত কি লৈ আহিছে বাৰু মই কাকৈ ফণি লাহৰি গগনা আৰু খোপাটো বান্ধিছোঁ তাৰ লগতে কপৌফুল পাবো আছে ধন্যবাদ ধন্যবাদ এইবাৰ শেষ প্ৰতিযোগী নম্বৰ 7 লাষ্ট অপশ্যন এইবাৰ শেষ ভালে সকলো ভাল বুলি কয় গতিকে দেখা যাওক আমাৰ শেষৰ প্ৰতিযোগীলৈ কি প্ৰশ্ন আহিছে নমস্কাৰ উপস্থিত বিচাৰক মণ্ডলী আৰু সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ 5 নম্বৰ বিচাৰকৰ হৈছে নমস্কাৰ বাইদেউ নমস্কাৰ
টকা কেই প্ৰকাৰৰ আৰু কি কি? কিন্তু তাই ক'ব নোৱাৰিব নেকি? টকা 2 প্ৰকাৰৰ, হাত টকা আৰু মাটি টকা। শুদ্ধ উত্তৰ। ধন্যবাদ। বিচাৰক মন্ত্ৰী 3 নম্বৰ পৰিছে। নমস্কাৰ ছাৰ। নমস্কাৰ। জোৰানাম ফাঁকি যোজনা সুৰত পৰিৱেশন কৰা। আপুনি বিহু নাচ পৰিৱেশন কৰোঁতে যি ফাঁকি জোৰানাম গাইছিল সেই জোৰানাম ফাঁকি আপুনি যোজনা কৰি গাব লাগে। কিবা গাইছিলে ভাবিছে তাই গাব কাহিলি পুৱাতে হৈ হাতত মুৰবিলৈ হৈ বাহনি হাতত লৈ যা। তাই সদায় কৰে হাতত লৈ যা। কাহিলি পুৱাতে বাহি চোতাল হাৰিমে হৈ হাততে নিয়ৈ লৈ। তাক ঘ্ৰেণী ঘ্ৰেণ যাক ঘ্ৰেণ ঐ ভূঞে মই ৰুৱে যাম মনৰ কথা কৈয়ে যাম ঐ তোমাকৈ নিজানত লৈ। বহুত বহুত ধন্যবাদ। আচলতে এই প্ৰশ্নটো আমাৰ প্ৰতিগৰাকী প্ৰতিযোগীৰ কাৰণে আছিল, কিন্তু সময়ৰ অভাৱৰ কাৰণে প্ৰশ্নটো সকলোতে আগবঢ়াব নোৱাৰিলোঁ। আমি যিবিলাক জোৰানাম পৰিৱেশন কৰোঁ বা যিবিলাক যোজনা নাম পৰিৱেশন কৰোঁ, এই নামবিলাক আমাৰ চতুষ্পদী হ'ব লাগে, 4 শাৰী হ'ব লাগে। প্ৰথম দুষাৰীয়ে প্ৰকৃতিৰ বৰ্ণনা দিয়ে, পিছৰ দুষাৰীয়ে মনৰ ভাৱটো প্ৰকাশ কৰে, চন্দৰ মিলন থাকে। সেইকাৰণে কৈছোঁ জোৰানাম ফাঁকি আমি যোজনা কৰি গাব পাৰোঁ, জাপ নাম কৰি গাব পাৰোঁ, ফকৰা নাম কৰি গাব পাৰোঁ, বিভিন্ন ভাগত পৰিৱেশন কৰিব পাৰোঁ। আমাৰ তৰফৰ শুভেচ্ছা থাকিল। ধন্যবাদ। আমি আটাইকেইগৰাকীলৈ বহুত 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 ধন্যবাদ জনাইছোঁ আৰু সকলো ৰাইজক এজাৰি হাত চাপৰি তেওঁলোকক ধন্যবাদ জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আটাইকেইগৰাকী প্ৰতিযোগীক মঞ্চৰ পাছফালে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাৰক লৈ হ'ব বোলা। ছাৰ